কথাটো হ'ল এইটোৱে যে আমি কিয় আন্দোলন কৰিব লাগে, এডভাৰটাইজমেণ্টৰ কাৰণে আন্দোলন কৰিব লাগে, তাৰপিছত যিখিনি ফিজিকেলি ইণ্টাৰভিউ সেইখিনি অনুষ্ঠিত কৰাৰ কাৰণে আন্দোলন কৰিব লাগে, তাৰপিছত ৰিটেনৰ এক্সামৰ কাৰণে আন্দোলন কৰিব লাগে, ৰিটেন এক্সামৰ পিছত ফলাফলখিনিৰ কাৰণে আন্দোলন কৰিব লাগে। কাৰণ 2018 বৰ্ষৰ পৰা আমি যথেষ্টখিনি কষ্ট কৰি আহিছোঁ আৰু যথেষ্টখিনি কষ্ট কৰি যাম, তাৰ কোনো সন্দেহ নাই। এখন উন্নত অসম গঢ়াৰ কাৰণে আমাৰো যথেষ্টখিনি দায়িত্ব আছে। গতিকে মই ইয়াৰ পৰা আজি DGP মহোদয়ক এইখিনি অনুৰোধ জনালোঁ যে যিখিনি ইণ্টাৰভিউ হৈ গ'ল আমাৰ APR ABUBৰ সেইখিনি ৰিজাল্টখিনি অতি সোনকালে ঘোষণা কৰিব লাগে। 2018 বৰ্ষৰ পৰা আমি যথেষ্টখিনি ধৈৰ্য ধৰিলোঁ। গতিকে মোৰ বন্ধু বান্ধৱীখিনিক মই এইটো অনুৰোধ জনাম যে বেছি উত্তেজিত হ'ব নালাগে। আমাৰ যিখিনি আহ্বান সেইখিনি হয় নিশ্চয় DGP মহোদয় মান্যতা দিব। আৰু মই শুনামতে কম্পিউটাৰ চাৰ্টিফিকেটখিনি ভেৰিফাই হৈ আছে। গতিকে এইখিনি ভেৰিফাই হোৱাৰ পিছত কিজানি নিশ্চয় ৰিজাল্টটো ঘোষণা কৰিব। গতিকে 2018 বৰ্ষৰ পৰা যিহেতু আমি যথেষ্ট ধৈৰ্য ধৰিলোঁ আৰু কেইদিন ধৈৰ্য ধৰিব লাগিব, কোনো কথা নাই, ধৈৰ্য ধৰিম আমি এইখিনি। গতিকে এইখিনিয়ে আছিল আমি নিবনুৱাখিনিৰ আহ্বান। নিশ্চয় DGP মহোদয় এইখিনি আহ্বানৰ মান্যতা দিব বুলি আশা কৰিলোঁ।